Hello everyone, Jinti Lifestyle অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকলৈ লৈ আহিছো পটলৰ এটা সুন্দৰ ৰেচিপি। ইয়াৰ বাবে পাঁচটা পটল মই ভালদৰে ধুই কাটি লৈছো, লগতে জলকীয়া, ৰহুনৰ পেষ্ট অলপ আৰু এটা পিয়াজ। এতিয়া প্ৰথমতে মই বগা সৰিয়হ লৈছো, এইখিনি অলপ টাইম তিয়াই থৈছিলো। এইখিনি এতিয়া মই মিক্সি জাৰটোত গ্ৰাইণ্ড কৰি লম। লগতে লৈছো মই কেইফুটামান ৰহুন আৰু লৈছো এটা জলকীয়া আৰু অকণমান কাটি লোৱা পিয়াজ। এইখিনি প্ৰথমতে মই পেষ্ট বনাই লম। এইফালে কেৰাহীখনত তেল গৰম হ'বলৈ দিছো, লগতে পটল কেইটাত মই নিমখ আৰু হালধি ভালদৰে সানি দিছো। পটল কেইটা মাজেৰে এনেকৈ কাটি লৈছো যাতে নিমখটো ইয়াৰ ভিতৰত ভালদৰে সোমাই যায়। এতিয়া মই এটা এটাকৈ পটল কেইটা এনেদৰে ফ্ৰাই কৰি ল'ম। এই ৰেচিপিটো খাবলৈ খুবেই টেষ্টি হয়, লগতে কম সময়ত কম খৰচতে অতি সহজতে ঘৰতে বনাই খাব পাৰি। এতিয়া মোৰ পটল কেইটা ধুনীয়াকৈ ভজা হৈ গ'ল। এইখিনি মই প্লেট এখনত উঠাই ৰাখি দিম। এতিয়া একেখিনি তেলতে মই কাটি ৰখা পিয়াজ এটা দি দিলোঁ। আপোনালোকে যিমান মছলা খায় সিমান পৰিমাণে পিয়াজ দিব পাৰে। মই এটা পিয়াজে মিডিয়াম সাইজৰ দিছোঁ, লগতে পেষ্ট কৰি ৰখা ৰহুন আৰু জলকীয়া এটাও দি দিছোঁ, কেঁচা জলকীয়াটো মই ফালি দিয়া নাই, এনেদৰে দি দিছোঁ। এতিয়া বাটি এটাত মই হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি এনেদৰে মিক্স কৰি ল'ম। ইয়াতে যদি আপোনালোকে ৰেড চিলি দিব পাৰে তেতিয়াহ'লে কালাৰটো আৰু বেছি ধুনীয়া হয়, মই পিছে দিয়া নাই। এতিয়া এইখিনি ভালদৰে মিক্স কৰি লৈ পিয়াজখিনিত মই ঢালি দিলোঁ। এতিয়া ইয়াতে অকণমান মই পানী দি দিম, লগতে দি দিলোঁ সৰিয়হখিনি পেষ্ট কৰি ৰখা। এইখিনি অলপ টাইম ভাজিবলৈ মই এনেদৰে লাৰি দিম। এতিয়া ইয়াতে অলপমান মই ঢাকনিখন দি দিছোঁ। অলপ টাইম পিছত দেখিবলৈ পাইছে এইখিনি ভালদৰে উতলিছে। ইয়াতে মই পানীও দি দিছিলোঁ, লগতে দি দিছোঁ এতিয়া অলপ নিমখটো পৰিমাণ অনুসৰি দিব লাগিব। এতিয়া এইখিনি আৰু 2 মিনিটমানলৈ উতলিবলৈ ৰাখি দিম। এতিয়া মই পটলখিনি ইয়াতে দি দিছোঁ। এইটো দেখিবলৈ যেনেকুৱা দেখিছে আপোনালোকে খাবলৈ খুবেই টেষ্টি হয়। এতিয়া ইয়াতে মই দি দিছোঁ 2 চামুচ দৈ গাখীৰ। এইটো অপচনেল হয়, আপুনি দিবও পাৰে নিদিবও পাৰে। দিলে ইয়াৰ সোৱাদটো অলপ বেলেগ ধৰণৰ হয় আৰু খাবলৈ খুবেই টেষ্টি হয়। এতিয়া এইখিনি মই ভালদৰে উতলিবলৈ দিম। ইয়াতে বেছি পানী দিব নালাগে, অলপ পানী দিলে ইয়াৰ গ্ৰেভিটো বৰ সোৱাদ লাগে। এতিয়া এইখিনি হোৱাৰ পিছত মই প্লেট এখনত এনেদৰে উলিয়াই লৈছোঁ। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।